মা ও মা মা তইনো কি এনেকৈ ভাবি থাক সেই দেউতাৰ কথাবোৰ আকৌ এতিয়াও ভাবি থাকিব লাগেনে আৰু তই এনেকৈ থাকিলে মোৰ ভাল নালাগে নহয় মা আজি তই মোৰ দুটামান প্ৰশ্ন উত্তৰ দিব পাৰিবিনে কি বাপা এই দেউতাৰ কিয় মৃত্যু হৈছিল তেখেতক কোনে হত্যা কৰিছিল এই বিষয়ে মোক কবিনে অলপ তই কিনো কমে বাপা দেউতাৰে কথাবিলাকে দেখোন মোৰ বুকুখনে বৰকে হেঁচা মাৰি ধৰে দেউতাৰে সেই ঘটনাটোৰ কথা মোৰ চকুত অনবৰতে বেয়া সপোনটোৰ নিচিনাকে ভাহিয়ে থাকে মই জানো মা দেউতাৰ সেই কথাবোৰে তোক বৰকৈ আমনি কৰে কিন্তু মোৰতো জানিব মন যায় তেখেতৰ কেনেকৈ মৃত্যু হৈছিল কোনে হত্যা কৰিছিল প্লিজ মা আজি তই মই এইবিলাক কথা ক'বই লাগিব ক মা শুন বাপা তই এতিয়া ডাঙৰ হৈছ সেইবিলাক কথা তই এতিয়া জনাটো দৰকাৰ তই সৰু থকা বুলি ভাবিয়ে ইমান দিনে তোক ঘটনাটো মই কোৱা নাছিলো আজি তোক সকলো কম বাপা দেউতাৰে এজন সহজ সৰল মানুহ আছিল তেওঁ যে গাঁওখনৰ কাৰণে কি কৰা নাছিল গাঁৱৰ মানুহবিলাকৰ কাৰণে তেওঁ দেহে কেহে খাটি কাম কৰিছিল সেই যে চকৰ মহাজনৰ ল'ৰাটোৰ কাঠৰ মিলটো বহাইছে সেইখিনি দেউতাৰে এখন ভেঞ্চাৰ স্কুল খুলিছিল গাঁৱৰ মানুহখিনি শিক্ষিত কৰিম বুলি আৰু দেউতাৰে সেয়াই কাল হ'ল সেয়া আছিল প্ৰায় 10 বছৰ আগৰ কথা আৰু নপঢ়ো পঢ়িব লাগিব বাপা নপঢ়িলে কেনেকে হ'ব পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব তেতিয়াহে মানুহবিলাকে মৰম কৰিব ভাল পাব নপঢ়িলে মানুহবিলাকে মৰম নকৰে নহয় আৰু মোৰ কেতিয়াবা ভালে বেয়াৰ মই মৰিলি মায়ে কোনে চাব গতিকে পঢ়িব লাগিব ভালকৈ পঢ়িব লাগিব তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবি কিনো অমংগলীয়া কথাবিলাক কৈ থাকে আপুনি অ বাপা পঢ়াল যদি কিতাপখন ঘৰত থৈ আহি যা মই কথন গুটি কিতাপ আকালাম কি হ'ব ভাবিয়া পোৱা নাই মহাজনটোৰ লগত কি হৈছে আপোনাৰ চন্তুৰ আগত যি টি কথা কৈ আছা কি হৈছে মানে মহাজনে কালি মোক দমাই দিলে নহয় কেতিয়া মই যে গৈছিলোঁ ওলাই পেলাই অ যাওঁতে আকৌ মহাজনে মোক দমাই দিছে মাটিখিনি যদি বোলে আমাৰ পুতেকক উলিয়াই নিদিওঁ স্কুলৰ মাটিখিনি মোৰ বোলে কিবা ব্যৱস্থা কৰিব সিহঁতে এতিয়া কি হ'ব দেচোন মই ভাবি পোৱা নাই আৰু এতিয়া সিহঁতৰ উৎপাতটো দিনে দিনে বাঢ়ি আহিছে এই কিবা গামবুঢ়া লৈ যায় এখন এজাহাত দি থৈ আহাই ভাল নেকি মই সেইটোকে কৰোঁ নেকি এই গাঁৱৰ গামবুঢ়াকে আহি মহেন্দ্ৰকে লৈ হেৰিত যাওঁ এই DC অফিচতো যাওঁ আৰু মণ্ডল অফিচতো যাওঁ সেইকাৰণে মই আপোনাক কওঁ এইবিলাক নালগা জেগাত লাগবা নালাগে বুলি সেইটোতো এটা গাঁৱৰ অনুষ্ঠান এই গাঁৱৰ মানুহবিলাক চব যাব নহয় ওলাই ইনকা লাগি থাকোঁতে চাবি কোনোবা দিনা মহাজনে নকৰিব লগা কাম কৰি দিব তাকেতো ময়ো ভাবছো কথাটো এতিয়া কি কৰিম ভাবিয়ে পোৱা নাই হয় কালি নহ'লে মই গামবুঢ়াক লৈ এই থানাত যাই এখন দৰখাস্ত দিয়ে থৈ আহ যায় নেকি সেইটো কৰাই ভাল হ'ব এইগিলা মহাজনে গম নাপাৱাকে যাবি আকৌ সেইগিলা হাত দীঘল মানুহ সেই পুলিচকো একেবাৰে কিনি থব
তাকেতো কিবা এটা কৰিব লাগব। আমার বেয়া লাগছে জীবন হলে এগুলো এটা খাওয়া লাগবো বাবা কাম লাগবো আজকে দুঃখ নকরবি হ্যাঁ দুঃখ নকরবি না আমারও বেয়া লাগছে দুঃখ নকরবি আয়ে দুঃখ নকরবি শুনি দিলে হয় দেখবো পিতা তোমার দুঃখ কথা আছে মা হলো ছোৱালীটো সীমা এতে চলিকে বুকত বান্ধি লৈ পেলাই খাবি আয়ে আৰু এনেকৈয়ে দেউতাই সিহঁতে ষড়যন্ত্ৰ কৰি হত্যা কৰি পেলাইছিল। মা তই নাকান্দিবি এই মহাজনৰ পুতেকৰ বিৰুদ্ধে মই মাত মাতিম দেউতাৰ হত্যাকাৰীয়ে শাস্তি পাব লাগিব। নাই নাই বাবা তই সিহঁতৰ লগত লাগিব নালাগে সিহঁতৰ বহুত হাত আছে বাবা। তই মানা নকৰিবি মা। নাই নাই সিহঁতে তোকো দেউতাই নিচিনাকে কিবা সিহঁতে মোক একো কৰিব নোৱাৰে মই দেউতাৰ হত্যাকাৰীক শাস্তি দিয়ামেই। নালাগে বাবা তই সেনেকুৱা কৰিব নালাগে তই মোৰ বুকু সুধা কৰি নাযাবি বাবা সিহঁতৰ লগত লাগিব মা তই নিবিচাৰ দেউতাৰ হত্যাকাৰীৰ শাস্তি পোৱাটো? বিচাৰো কিন্তু সিহঁতৰ বহুত টকা পইচা আছে তই সিহঁতৰ লগত লাগিব যে জিকিব নোৱাৰ সিহঁতে পুলিচ উকিল চব কিনি থৈছে আমি সিহঁতৰ লগত লাগিব যে আমাৰ নিচিনা মানুহে একো কৰিব নোৱাৰো। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ একদিন সিহঁতে শাস্তি পাবই সিহঁতৰ টকাৰ লগত আমি একো কৰিব নোৱাৰো। মা তই ভগৱানৰ ওপৰত বিশ্বাস ৰাখ বাকী চব মই কৰিম। বাপা নাযাবি বাপা তই সিহঁতৰ লগত লাগি জিকিব নোৱাৰ তই নাযাবি। হে ভগৱান যাৰ পাল্লাত পৰি মই মোৰ মানুহজনক হেৰুৱালো আজি সেই মানুহজনৰ পাল্লাতে পৰিবলৈ মোৰ ল'ৰাটো গৈ আছে। ভগৱান তাক বচাবা সিয়ে মোৰ জীৱনৰ একমাত্ৰ ভৰসা তাৰ অবিহনে মই কেনেকে জীয়াই থাকিম তাৰ যদি কিবা এটা হৈ যায় মোৰ কি হ'ব ভগৱান। ঐ এই কাঠৰ মিল ইয়াৰ পৰা উঠাব লাগিব ইয়াতে মই আকৌ স্কুল খুলিম মই মোৰ দেউতাৰ আবাসক আকৌ জীয়াই ৰাখিম। কাঠৰ মিল অহা মাহৰ ভিতৰত বন্ধ হৈ যাব লাগিব ইয়াত। ইয়াৰ বহুত গৰম হৈছে ইয়াক উঠাই দি। মাতি নিদিওঁ এইটা মোক তোর দেউতারক আমার বছর বাপকে মারিছে আৰু এতিয়াতো আমাৰ বছে শেষ। পৰি আছে দেখোন দণ্ডা এটা খালা পাৰাত কিবা হৈছে কি গামবোৰে জনাব লাগিব নহয়।
কেমেৰা গ'লে গোটেইখিনি কাম কৰিব লাগিব মোৰ বাপা তোৰ কি হ'ল এই ঘৰৰ মানুহ যায় মানে ইছ বাপা তোৰ কি হ'ল মই তোক যাব মানা কৰিছিলো সিহঁতৰ লগত লাগিব তই নহ'লে মই এতিয়া কেনেকে থাকিম মোৰ এতিয়া কি হ'ব মই কৈছিলো তই সিহঁতৰ লগত লাগিব নাযাবি বুলি আজি মই বুকু উঠা কৰি তোকো লৈ গ'ল সিহঁতে তোমাৰ দিদিটো মানে বাবা মই এতিয়া কাৰ লগত থাকিম তই মোক মা বুলি মাতছো এবাৰ তই মোক মা বুলি মাত তই নহ'লে মোৰ এতিয়া কি হ'ব মই কাৰ লগত থাকিম ভগৱান মোকো মাৰি নাই গামৰা খবৰ দিব লাগিব মোকো মাৰি দে ভগৱান বাবা তই নহ'লে মোৰ কি হ'ব মই তোৰ অবিহনে কাৰ লগত থাকিম কুকুৰাতে মোক চব এক কথা নিকিতো বাহিনী মোৰ ইয়াতে বুকু গাল উঠা কৰি পেলালা ধ্বংস কৰি